हेलो नमस्कार वेलकम टू माय यूट्यूब चैनल नतुन এটা ভিডিও লৈ সকলোকে স্বাগতম জনাইছো মই আহি পাইছো উদালগুৰিত এতিয়া 5:28 হ'ল মই আমি ৰাতিপুৱা 4টা বজাতে ওলাইছিলো ঘৰৰ পৰা তো আন্ধাৰ হোৱাৰ বাবে মই ভিডিওটো আৰম্ভ কৰিব পৰা নাছিলো এতিয়া ভিডিওটো আৰম্ভ কৰিছো এয়া উদালগুৰি মাছমজিয়াত আহি উপস্থিত হৈছো তো আমি গৈ আছো ৰোটাৰ পৰা বৰপেটা সৰভোগ বৰপেটাত আমি হোলি চাই আকৌ যাম সৰভোগৰ গৰখীয়া থানলৈ গতিকে আহক ভিডিওটো আপোনালোকে উপভোগ কৰক তামুলপুৰ 62 কিলোমিটাৰ তো আমি উদালগুৰি তামুলপুৰ হৈ ৰঙিয়া হৈ বৰপেটা হৈ তেনেকৈ সোমাই যাম আমাৰ লগত আমি টোটেল 6 জন আছো তো মোৰ লগত আছে ইয়াতে 3 জন আৰু 2 জন ভাস্কৰ আৰু চন্দন ডেকা আগত গৈছে 3 জন হিয়তকো মই আপোনালোকক দেখাই আছো আপোনালোকে খালি চাই থাকক দেই গৈ আছো ইয়াৰ আগতো আমি সাইকেলিং কৰিছিলো সাইকেল লৈ গৈছিলো এখন মোৰ সাইকেল মই পিছত দেখাই আছো আপোনাক মোৰ সাইকেলখন গোটেইখিনি সাইকেল দেখাই দিম ইয়াৰ আগতো আমি মৃত্যুঞ্জয় মন্দিৰ নগাঁও যোৱা বছৰ শিৱৰাত্ৰিত গৈছিলো তো অভিজ্ঞতা অকমান আছে কিন্তু ইয়াৰ পৰা বৰপেটাৰ পৰা আকৌ সৰভোগলৈ সাইকেলিং ইমান এটা সহজ কথা নহয় ক'বলৈ গ'লে সহজ কিন্তু যোনে সাইকেল চলাই সিয়ে গম পাব ন কেনেকুৱা অৱস্থা হৈ যায় তো আপোনাৰ কেনেকুৱা অৱস্থা হয় কেনেকুৱা অভিজ্ঞতা হয় সকলো আপোনালোকৰ লগত মই শ্বেয়াৰ কৰি আপোনালোকে চাই থাকক আমি আহি এতিয়া ৰখিলো অকণমান এইটো 1 নম্বৰ বুলি কয় 2 নম্বৰ কয় নাজানো 1 নম্বৰ ন 1 নম্বৰ লাগিছে তো 1 নম্বৰটো কৰি লওঁ আমাৰ এইফালে চাইকেলবোৰ দেখাই দিওঁ আপোনালোকক আহক এই চেগতে আমি পেচাব কৰি কেনে আহি এতিয়া গৈ আছো আমাৰ ছাৰ পুৰা গৰমত ভিজি গৈছে কেনেকুৱা লাগি আছে যাই একদম মজা ন আৰু যাই পালি তো আৰু মজা লাগব একদম তাতে যেতিয়া বৰপেটা যাই পাম আমি যেতিয়া হোলি চাম ন কি মজা লাগব ৱাহ 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 ধুনীয়া আপি দেখা পাম ধুনীয়া বৰপি দিয়া বুলি তো চাই থাকক আপোনালোকক দেখাই আছো চবকে দেখাম আহি এখন দোকান পালো আমি চাহ পানী খোৱা নাই যিহেতু খাই লওঁ গোটেইখিনি ৰখিছে আমাৰ এইফালে এজন আহি আছে সি আগত গুচি গৈছিলে মানে তো চাহ পানী খাই লওঁ তাৰপিছত আকৌ যাত্ৰা আৰম্ভ কৰিম এখন দোকান খোলা আছে চাহ পানী খাই বৈ লৈ আমি যাত্ৰাটো আৰম্ভ কৰিম আপোনালোকে চাই থাকক চাহ পানী খোৱা বা হ'ল এতিয়া গৈ যাত্ৰা আৰম্ভ কৰিছোঁ হা মানে আজি মই নিজৰ যিটো আমাৰ গাঁৱত যিটো ভাষা কয় সেইটো ভাষাহে ক'ম দেই এই মানে অকণমান লিখিত মাৰিব গৈ কিনে উল্টা পুল্টা হৈ যায় চব
তো সেইটো কাৰণে ৰাতিপুৱা এটা কথা মানে ৰাতিপুৱা এনেকৈ চাইকেল মাৰিলে এটা যিটো ভাল যিটো অনুভৱ ফ্ৰেছ অসমীয়া যিটো মানে ৰাতিপুৱা এনেকৈ চাইকেল চলাই ৰাতিপুৱা খোজকাঢ়িলে এটা যিটো ফ্ৰেছ লাগে বতাহ সেইটো মানে খুব ধুনীয়া অনুভৱ কৰাই দিয়ে ভাগৰ অনুভৱ নহয় মানে এতিয়া চলাই থাকিলে এনেকৈ চলাই থাকিলে ভাগৰ অনুভৱ হোৱা নাই কিন্তু পিছলৈকে যেতিয়া ৰ'দটো ওলাব তেতিয়াতো ভাগৰ অনুভৱ হ'ব ভাগৰ লাগিব তো এটা ৰাতিপুৱাৰ যিটো সুন্দৰ পৰিৱেশ সেই সুন্দৰ পৰিৱেশ ধুনীয়াকৈ গৈ আছোঁ আমি তো আৰু আমাৰ যাত্ৰাটো আৰম্ভ হৈছে ৰৌতাৰ পৰা গৈ বৰপেটাত দেউল চাম বুলি ভাবিছোঁ এৰাতি থাকিম তাতে তাৰপিছত আকৌ সৰভোগ যিটো গৰখীয়া থান আছে তাতে যাম তাতে গৈ চাই আহোঁ গৰখীয়া থান ইয়াৰ আগতো এবাৰ গৈছিলোঁ গাড়ী লৈ গৈছিলোঁ কিন্তু এনেকৈ চাইকেল লৈ যোৱা নাছিলোঁ গৰখীয়া থানত যাওঁ আপোনালোকে চাই থাকক গোটেই ভিডিঅ'টো উপভোগ কৰিব পাৰিব এইফালে এইটো নদী বহুত ডাঙৰ নদী পানী নাই অকণমান শুকাই গৈছে এতিয়া এইফালে আমাৰ এইফালে গৈ আহি আছে মই আগত ওলাই আহিলোঁ অকণমান আগত এনেই চলো 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 আগবাঢ়িতে ৰহো আগবাঢ়ি থাকা গৈ থাকা তো আহক তো আমি আহি এইটো পালোঁ পানেৰী আহি পালোঁ এতিয়া আকৌ পানেৰীৰ পৰা আপোনাৰ ৰাইট চাইডে 43 কিলোমিটাৰ আছে তামোলপুৰ এনেকৈ তামোলপুৰ হৈ ৰঙীয়া হৈ যাম 43 কিলোমিটাৰ আছে আকৌ 43 চাপাত বাগান এইফালে আছে চাপাত বাগান দুইফালে চাপাত বাগানৰ মাজে ৰে চাইকেল চলাই বৰপেটালে মানে এনেকুৱা এটা ধুনীয়া পৰিৱেশত অট'মেটিক গান ওলাই যায় যিহেতু আমি বাথৰুম ছিংগাৰ ন সেইটো কাৰণে গান ওলাই যায় আৰু কি ধুনীয়া পৰিৱেশ চাচোন চাৰিওফালে সেউজীয়া এনেকুৱা সেউজীয়া দেখিলে মানে মনটো এনেই ভাল লাগি যায় কি সুন্দৰ পৰিৱেশ ৰাতিপুৱাৰ মনোমোহা দৃশ্য বহুত দূৰ আহিলোঁ আহি এখন ব্ৰিজত অকণমান জিৰালোঁ খেৰাবোৰ গোটেই বিষাই গৈছে সুন্দৰ অভিজ্ঞতা এইফালে এইটো ডাঙৰ নদী কিন্তু পানী নাই মেইন কেছটো হ'ল এইটো পানী নাই বহুত ডাঙৰ নদী এইখন চাওক কিমান ডাঙৰ নদী কিন্তু পানী নাই সূৰ্যটো ওলাইছে এতিয়াহে অকণমান জিৰাই লওঁ ইয়াতে তাৰ পাছতে আকৌ যাত্ৰা আৰম্ভ কৰিম মানুহৰ জীৱনত নিদিয়ে বৰষুণ নিদিয়ে মানুহৰ জীৱনত কিছুমান সপোন আশা থকাটো খুবেই প্ৰয়োজনীয় মোৰ এটা সপোন আছিলে যে মই চাইকেল লৈ বৰপেটা হোলীত যাম তাতে হোলী চাম তো আজি এই সপোন পূৰাবৰ কাৰণে গৈ আছোঁ কষ্ট হৈছে হয় কষ্টটো কৰিবই লাগিব যিকোনো সপোন এটা পূৰাব হ'লে কষ্ট কৰিবই লাগিব
কষ্ট বুলি ভাবি ভয় কৰিলেতো নহ'ব, সপোন পূৰণ নহ'ব। গতিকে মানুহৰ জীৱনত কষ্ট থাকিবই, আৰু সপোন আৰু আশাৰ অবিহনে জীৱন হ'ব নোৱাৰে। সেইটো মৰাৰ নিচিনাই আৰু মৰাৰ নিচিনাই। গতিকে সপোন আৰু আশা জীৱনত থাকিব লাগে। তো আহি আমি বাঙালীপাৰা পালোঁ। 60 কিলোমিটাৰমান চাইকেল চলালোঁ। খুব ভাগৰ লাগিছে, ভোক লাগিছে। ষ্টিং উপায় নাপায় ষ্টিং খাই আছে বাৰু, এইটো খাই আছে, এইটো খাই আৰু আগবাঢ়োঁ। তাৰপিছতে তামোলপুৰত অকণমান ৰুটি চুটি খাম, খাই থাকিব দেই। এইখন এখন 18 নম্বৰ ব্ৰিজ বোলে। আগত এই নাম্বাৰ প্লেট মাৰি থোৱা আছিল, নাম লিখি থোৱা আছিল। তো আমি গৈ আছোঁ। আৰু এখন আগত আছে। অঁ হা অঁ মাজত দ্বীপ আছে। আচ্ছা এইটো দ্বীপ। মাজে মে দ্বীপ হে তো কিয়া বাত হে। অলপমান ধেমালি ফূৰ্তি কৰিলে মানে ভাগৰটো অনুভৱ নহয়, সেইকাৰণে মানে ধেমালি ফূৰ্তি কৰি গৈ আছোঁ। আৰু গোটেই ভিডিঅ'বোৰ বনাই যাব নোৱাৰোঁ ন, বহুত দীঘল হৈ যাব। সেইকাৰণে মানে খণ্ড লৈছোঁ। খণ্ড লৈ আমি গৈ আছোঁ। অঁ এইফালে এটা নদী, এইটো নদী আৰু মাজত এইটো দ্বীপ। সেইফালেও নদীটো সোমাই গৈছে মানে, মই দেখাই। আহি তামোলপুৰ আহি পোৱা নাই, তো গৈ পোৱা নাই। তো গৈ পাম তামোলপুৰ। বহুত ভাগৰ অনুভৱ হৈছে, বহুত ভৰি পূৰা বিষাই অৱস্থা শেষ। ইয়াতে বহিছোঁ, অকণমান টাইম জিৰাইছোঁ। আৰু ইয়াৰ আগত ভিডিঅ'টো দেখা পাইছে, মোৰ ভৰিত মানে দুখ পাইছিলোঁ। তো সেইটো কাৰণে অলপ প্ৰব্লেম হৈছে। জোৰ স্পীডত আহিব পৰা নাই, সময় লাগিছে। একো নাই, ওলাই আহিছোঁ যেতিয়া আমি যামেই। গতিকে আপোনালোকে চাই থাকক আৰু ভিডিঅ'টো লাইক কৰি দিব দেই, তেতিয়া উৎসাহ বাঢ়ে। উৎসাহ বাঢ়িলে নতুন ভিডিঅ' বনাব পাৰিম আকৌ দেই। তো গাইজ আহি আমি তামোলপুৰ পাই গ'লোঁ। 11:30 বাজি গ'ল তামোলপুৰ পাওঁতে। আকৌ ইয়াৰ পৰা কিমান দূৰ আছে চাব লাগিব, চাই গৈ আছোঁ। এটা ঠাইত ৰখিলোঁ। অৱস্থা বেয়া হৈ গৈছে আমাৰ, মানে কথাটো হ'ল এইটো, পূৰা ঘাম। এফালেতো বাগৰি লৈছে এইটো। সেইটো অঁ বহে বোলে অকণমান দেখোন। আমাৰ এইটো চাইকেলিং কৰি যে আমি আহিছোঁ, এইটো আমাক দেখা পাই আপোনালোকে আৰু এই ইমান দূৰত যাম বুলি নাভাবিব ন, একেবাৰে বেয়া কথা। একে অৱস্থা বেয়া হৈ যাব। গতিকে এনেই ওচৰ পাজৰত অকণমান চাইকেলিং কৰিব লাগে, তেতিয়া সুস্থ পেট ওলালেও পেটটো কমি যায়, সুস্থ থাকিব। কৰি থাকক, চাইকেলিং কৰক, কিন্তু আমাৰ নিচিনা একে দূৰলৈকে নাহিব দেই, একে অৱস্থা বেয়া হৈ যায়। তো আমি আহি বৰমা পাৰ হ'লোঁ। পাৰ হৈ আকৌ টিহু পালোঁ। টিহু নে কি, তো টিহু বুলি কৈছে লগৰ এজনে, নাজানো মই। সেইটো মেইন ৰাস্তাটো সেইটো। তো এইফালেদি অকণমান আমি ইয়াতে জিৰাবৰ কাৰণে সোমাইছোঁ। গোটেইখিনি আহিলোঁ, চাইকেল চলাই আছোঁ আৰু এতিয়া অকণমান জিৰাই লওঁ। এই একে আঁঠু বিষাই গৈছে। পুৰা অভিজ্ঞতাবোৰ কেনেকুৱা, ভাল লাগছে ন? একদম মজা। ভাল লাগছে আমাৰ এই চাৰা খুব ভাল লাগে।
পাঠশালা পাৰ হ'লোঁ, পাৰ হৈ ভৱানীপুৰেদি এনেকৈ সোমাই যাম বুলি ভাবিছোঁ। অৱস্থা একেবাৰে বেয়া হৈ গৈছে, পুৰা একদম ঘামি জামি অৱস্থা আকৌ গোটেই দেহা বিষ উঠাই দিছে। তাৰ ইয়াতে যাই লওঁ, মানে গোটেইখিনি ভিডিঅ' মই বনাব নোৱাৰোঁ ন, সেইটো কাৰণে তো তাতে গৈ কিনে বনাই আছোঁ, দেখাইছোঁ দেই। তো ফাইনেলি মই আহি পাইছোঁ বৰপেটা, এতিয়া সত্ৰত সোমাব গৈ আছোঁ। তো আহক চাওক। অ' কৃষ্ণ, ক কচোন।